এইবিলাকহে জানিবলগীয়া কথা। জানো আমি। আপুনি জানে? মই নাজানো, মই প্ৰথম দেখিলোঁ। স্প্ৰিংডালৰ কথা থাকে ন? স্প্ৰিংডাল ভাল হ'ব লাগে। এইবিলাক জানিবলগীয়া কথা। প্ৰথম দেখিছোঁ যে। ঠিক আছে, আজি সোনকালে আহিব। ঠিক আছে, কামত ধৰোঁ আৰু। 800 টাকা ওইটা খোদা করে রাখবেন। ওইটা খোদা করে রাখলে আরে আপনার এই যে এই যে দেন ৱাল প্লাষ্টাৰ কৰাৰ আগত এনেকৈ পানী দি ভিজাই লৈছোঁ ধুনীয়াকৈ। ইয়াৰ মিস্ত্ৰীয়ে ভিজাই আছে। পানী দি ধুনীয়াকৈ ভিজাই ল'লোঁ ৱালখন। আজি এখন ৱালৰ প্লাষ্টাৰ সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ বালি চালি ৰেডি কৰি দিয়া হ'ল। গোটেই ঘৰটোত এইটো চিমেণ্ট ব্যৱহাৰ কৰিছে, চুৰিয়া গল্ড। যোগালীবিলাকে এনেকৈ ৰাখিব লাগে ন, পৰিষ্কাৰকৈ। আৰু অকণমান খাইছোঁ। পেজ এটা আছে, পেজত ভিডিঅ' বনাই পেজত দিওঁ। এই যি কামৰ ভিডিঅ' বনাওঁ, পেজত দিওঁ, ইউটিউবত দিওঁ। সেইকাৰণে কৰি থাকোঁ মাজে মাজে ভিডিঅ'। হে ভাল।
বেয়া হ'ব না গান শুনিবলৈ স্পীকাৰ এটাতো কিনিব পাৰে কমচে কম এতিয়া গান এটা লগাই থলোহেঁতেন কি ধুনীয়া লাগিলহেঁতেন কি ক'ব আহিছে নিজৰ মোবাইল নাই নেকি মোবাইলত শুনি ভাল নালাগে নহয় ইমান অকণমানি চাউণ্ড আহে হাতুৰি মাৰ শুনিবনে নে মোবাইলৰ গান শুনিব স্পীকাৰ এটা ল'ব লাগে নিজে মোবাইলটো নিজে চাই লওক দিনটো এজন মিস্ত্ৰীয়ে কিমান মানে আইডিয়া কৰিব পাৰি ন কামটো চাই 15 ফুট আছে ৱালটো আৰু হাইটটো 11 ফুট আছে ন দিনটো কাম ইমানটো আদায় কৰিব পাৰি এজন মিস্ত্ৰীয়ে এজন যোগালী 18 ফুট আছে ন হাইটটো 11 ফুট যোগালী নোহোৱাকৈ এজন মিস্ত্ৰীয়ে অকলে প্লাষ্টাৰ কৰিছে